Hey guys, welcome back to my channel Puja vlogs ত অন্য এটি ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো মই ইয়াৰ পৰাই আৰম্ভ কৰিছো। এতিয়া আহি গৈছো দুপৰীয়া ভাত বনাবলৈ কাৰণে। ৰাতিপুৱাৰ পৰা ভিডিও কৰা নাই, বহুত কাম আছিল আজি। আৰু আজি আমাৰ বিয়া হোৱা 3 বছৰ সম্পূৰ্ণ হ'ল। আৰু সকলোৱে আমাক আশীৰ্বাদ কৰিব, সুখে দুখে আমি এনেকৈ জীৱনটো কটাব পাৰোঁ। সকলোৱে আমাক আশীৰ্বাদ কৰিব। আৰু বিশেষ নকৰোঁ আৰু আজি এনেই আৰু ঘৰৰে মানুহ মিলি আৰু খাম আৰু কিবা, কাৰণ আমাৰ শহুৰ দেউতা ঢুকুৱা এবছৰ হোৱা নাই, সেইকাৰণে আমি একো কৰিব নোৱাৰোঁ আৰু কেকো কাটিব নোৱাৰোঁ আমি এইবাৰ। সেইকাৰণে একো নকৰোঁ মানে এনেই আৰু খোৱা মানে বনাই খাম আৰু সকলোৱে মিলি পিনে। আমাৰ ভণ্টিক মাতিছোঁ আৰু ভণ্টিকেইজনীক আৰু ঘৰৰ মানুহে মিলি খাম। এতিয়া মই ইয়াত বহাই দিছোঁ দালি আৰু পিনে ভাত বহাই দিছোঁ। আৰু কি কৰোঁ আৰু আপোনালোকক দেখাই থাকিম। তাৰপিছত ভিডিওটো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব, তেনেহ'লে ভিডিওটো আপোনালোকে চাই থাকক। এইপিনে মোৰ হাজবেণ্ডো আহি গ'ল খাবলৈ কাৰণে কামৰ পৰা, কিন্তু মোৰ এতিয়ালৈকে বনোৱা হোৱাই নাই। মই গুটি আলুবোৰ বইল কৰিছোঁ, এতিয়া আলুবোৰ গুচাই আছোঁ। আলু দি মটৰ দি বনাম আৰু ফুলকবি ভাজিম, দালি, বাছ ইমানেই আৰু একো নবনাম। হাজবেণ্ডো কিবা কৈ আছে, কথা পাতি আছোঁ আৰু মই এইপিনে মোৰ কাম কৰি আছোঁ। তেনেহ'লে আপোনালোকে ভিডিওটো চাই থাকক। এপিনে মই ফুলকবি ভাজি আছোঁ আৰু মটৰ আলু চব্জিও বহাই দিছোঁ। প্ৰথমত তেলত মই জিৰা চম্বাৰ দি পিনে আলুবোৰ দি দিছোঁ, তাৰপিছত অকণমান ভাজি তাৰপিছত মটৰখিনি দি মছলাখিনি দি দিম। আৰু এইপিনে মই আবেলিৰ কাৰণে বুটৰ দালিও তিয়াই দিছোঁ বনাবলৈ কাৰণে। কি বনাম আৰু দেখাম আপোনালোকক। এইবোৰো দি মটৰখিনিও মই ইয়াত দি দিছোঁ। এতিয়া এইটো দেখুওৱা আৰু
তাৰপিছত এইপিনে চব মছলাখিনি দি পিনে ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত আজি বহুত কাম আছে, মই পাকঘৰৰ পৰা আজি ওলাবই নোৱাৰি, বহুত কাম অকলেই চব কৰিব লাগিব। এইপিনে আমাৰ চুনু পাপাকো চাব লাগিব আৰু এইপিনে মোৰ কামো কৰিব লাগিব। কি কি কৰোঁ দেখাই থাকিম আপোনালোকক, তেনেহ'লে চাই থাকক। এতিয়া মই ইয়াত পানী দি পিনে তাৰপিছত চব্জিটো নমাই দিম আৰু অকণমান পানী দি পিনে নমাই দিম। এইপিনে মই ফুলকবিও ভাজি আছোঁ। তাৰপিছত মোৰ হাজবেণ্ডকো খাবলৈ দি দিম। তাৰপিছত আৰু দেখাম কি কি কৰিছোঁ নাই কৰা। এতিয়া আহি গৈছোঁ কেক বনাবলৈ কাৰণে। পিনে মই দৈটো ফেটি লৈছোঁ ভালকৈ। তাৰপিছত ইয়াত দি দিম চেনি গুড়ি। আজি নিৰামিষ যে, সেইকাৰণে ডিম নিদিওঁ আৰু এগলেছ কেক বনাম। নাজানো কিন্তু আজি মই ফাৰ্ষ্ট টাইম বনাইছোঁ, কিন্তু ইমান এটা ভাল হোৱা নাই। বনাইছিলোঁ যে কেকটো, তাৰ বুলি কৈ চেষ্টা কৰিছোঁ আৰু এদিন বনাই আকৌ চেষ্টা কৰিম কেনেকৈ বনাই। ইয়াত দি দিছোঁ মই 1 কাপমান ৰিফাইন তেল। তাৰপিছত 1 কাপ ময়দা দি দিম, বেকিং পাউডাৰ 1 চামুচ দি পিনে ভালকৈ চব মই ভালদৰে চব একেলগে মিক্স কৰি লৈছোঁ। তাৰপিছত মই বেক কৰিবলৈ বহাই দিম, কেৰাহীতে বনাম আৰু। তেনেহ'লে চাই থাকক কেনেকৈ কি কৰোঁ। চব মই কেকটো ইয়াতে বহাই দিছোঁ। কেৰাহীত অকণমান কাজু কিচমিচটো দি দিছোঁ, চাবলৈ ভাল হ'ব আৰু। এতিয়া মই বুটৰ দালিৰ কাৰণে বুটটো মই চিটি মাৰি দি দিছোঁ। তাৰপিছত এইপিনে মই কেৰাহীত তেল, গোটা জিৰা আৰু তেজপাত দি দিছোঁ। তাৰপিছত পায়সৰ কাৰণে গাখীৰ দি দিছোঁ। পায়স বনাম, গোটা জিৰা, তেজপাত আৰু
গোটা জলকীয়া দি দিছোঁ এতিয়া মই ইয়াত আলুখিনি দি দিছোঁ মছলাখিনি ভালদৰে মিক্স কৰি দিছোঁ এপিনে মই পায়সৰ চাউলো দি দিছোঁ তেতিয়া গাখীৰটো ভালকৈ যেতিয়া উতলাইছোঁ তাৰপিছত মই ইয়াত চাউলখিনি দি দিছোঁ চাউলখিনিত অকণমান ঘি সানি পিনে ইয়াত চাউলখিনি দি দিছোঁ তেনেহ'লে চাই থাকক ইয়াত মই মছলাখিনি ভাজি লোৱাৰ পাছত ইয়াত মই দালিখিনি দি দিম তাৰপিছত দালিখিনি উতলাম ভালকৈ উতলাৰ পাছত লাষ্টত মই ইয়াত ঘি অকণমান দি দিম আৰু অকণমান গৰম মছলা দিম খাবলৈ টেষ্ট হয় এনেকৈ বনাই চাবচোন তাৰপিছত এতিয়া পায়সৰ চাউলখিনি অকণমান সিজি গৈছে আৰু তাৰপিছত ইয়াত মই খেজুৰৰ গুড় দিম চাই থাকক আপোনালোকে একটু আৰু বনোৱা দেখা নহ'ল আৰু মোৰ ইয়াত মই খেজুৰৰ গুড় দিছোঁ অকণমান চেনিও দিছোঁ তাৰপিছত কাজু কিচমিচ দি পিনে নমাই দিছোঁ মই ৰেডি হৈ গ'লোঁ এইটো পিন্ধিছোঁ শাৰী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আপোনালোকে তাৰপিছত কি কৰোঁ আৰু দেখাই থাকিম আপোনালোকক ভিডিঅ'টো চাই থাকিব এই চব মই ৰেডি হৈ পিনে আহি গৈছোঁ পুৰি বনাবলৈ কাৰণে মই পুৰিখিনি বেলি আছোঁ অকলে যিহেতু চব অকলে কৰিব লাগিব চব বনাই মেলি গৈ ৰেডি হৈছোঁ এতিয়া আকৌ আহি গৈছোঁ পুৰি বনাবলৈ কাৰণে মই বেলি দিছোঁ আৰু মোৰ ভণ্টিয়ে ভাজি দিব তেনেহ'লে চাই থাকক চব মোৰ বেলা হৈ গ'ল এইপিনে ভণ্টিয়ে চব ভাজি আছে ভণ্টিকো দেখাই দিছোঁ অকণমান মোৰ মামাৰ ছোৱালী হয় এইপিনে চব বাচ্ছা পাৰ্টি কেক খাই আছে এইপিনে মোৰ হাজবেণ্ডো বহি আছে হাজবেণ্ডক কৈছোঁ অকণমান দেখাই দিয়ক মুখখন হাঁহিবলৈ কৈছোঁ নাই হোৱা ভণ্টিয়ে মোক দিছে কেক খাবলৈ কাৰণে কেকটো ভাল হোৱা নাই সেইকাৰণে আমাৰ সোণু পাপা উৎপাত কৰি আছে এইটো ঘৰৰ পৰা এইটো আৰু পুৰি খাইছে আৰু আহি পিনে পানী খাই আছে এতিয়া দি দিছোঁ চবক মানে খাবলৈ কাৰণে ডাইনিং টেবুল অকণমান লেতেৰা হৈছে যে সেইকাৰণে ইয়াতে দি দিছোঁ ঘৰটো সৰু কি কৰিম ন ইয়াতে আৰু দি দিছোঁ যিহেতু নিৰামিষ বিচনাৰ ওপৰতে দি দিছোঁ উপায় নাই আৰু ঘৰত ইমান জেগাও নাই খাবলৈ দিম ইয়াতে আৰু চবে বহি খাই আছে আৰু মই দি দিছোঁ আৰু চবে খাই আছে এবাৰ সোণু পাপাক বোলো পুৰি লাগে প্লেটত পুৰি লৈ লৈছে এতিয়া চবৰ খোৱা হৈ গ'ল আৰু এতিয়া চবে গুচি গৈছে ৰাতি 10টা বাজিছে আৰু মোৰ হাজবেণ্ডে সিহঁতক দি থৈ আহিব ওচৰতে ঘৰ বেছি দূৰ নহয় আৰু হাই গাইছ এতিয়া 10টা বাজে আৰু এতিয়া ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আৰু কালিলৈ আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ সোণু পাপা হৈ গৈছে পিনে তেনেহ'লে আজিৰ কাৰণে